সকলোকে সুপ্ৰভাত জনাই আমাৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় 10টা মানে বাজিব হ'ল ৰাতিপুৱা। এফালে মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এখেতে খাই বৈ গ'ল, অলপ কিবা কাম আছে ওলাই গৈছে। আজি ব্ৰেকফাষ্টত কি বনালোঁ দেখাইছোঁ ৰ'ব। ৰুটি আৰু এইফালে চব্জি আছে, বেছি নাই লোৱা চব্জি। এইফালে অকণমান দৈ লৈ লৈছোঁ, পুৰবি দৈ। এতিয়া খাই লওঁ মই। ভিডিঅ'টো চাই থাকিব শেষলৈকে, দিনটো কিনো কৰোঁ। এইফালে এইখিনি ঘৰৰ কণবিলাহী অলপ বুটলি আনিলোঁ, ভাবিলোঁ কিবা এটা বনাওঁ। ইমান বেছি হৈ গৈছে আৰু থাকিলেই গছত ছিঙিবলৈ, পাছত ছিঙিম। এইফালে জলকীয়া কেইটামানো ছিঙি আনিলোঁ, এইকেইটাও ঘৰৰে। ভেন্দি 2-3টা লাগিছে আৰু বুঢ়াই হৈ গ'ল অলপ। এনেই কাটি ল'লোঁ মই। কণবিলাহীখিনি ছিঙি আনিছিলোঁ যে, তাৰে কিনো বনাওঁ ভাবি আছিলোঁ। তাকে ভাবি পালোঁগৈ যে বিলাহী টককে বনাওঁ, লুচিৰ লগত খাব পৰা যাব। তাকে বনালোঁ। দুপৰীয়া সাজত মাছৰুম বনাম। ওচৰৰে ভাইটি এটাই কৰিছিলে, সি দি গ'লহি। গিফ্ট দিছে বোলে আমাক খাবৰ কাৰণে। আগতো কৰিছিলে বাৰু, খাইছিলোঁ আমি। এতিয়া এইখিনি আকৌ নতুনকৈ ওলাইছে। বেঙেনাৰ লগত বনাম, পিঁয়াজ কাটি থৈছোঁ। ক'ত যোৱা হয়? সকামলৈ আকৌ। সকাম আছে। লগতে যাম। ওচৰতে আছে সকাম এখন, সকামৰ পৰা আহোঁগৈ। আজি আমাৰ আলহীও আহিব সোনকালে। ভাত খালি নাই তই? ভাত খালি নাই? খালে, তাক দি আজৰি হ'লোঁ। বাই বাই। বাই বাই, জল্দি আহিবা। এয়া আলহী আহিলে। পুচু চিকেন লৈ আছে, ডাল, জয় বা, এইফালে বা এগৰাকী কাঁহীবাতি ধোৱাত লগাই দিছোঁ। আজি হৈছে নেক্সট ডে'। ভিডিঅ' কৰি থাকিব সময়ে নহৈছে, আলহীও আছে যিহেতু। মাহী এটা ঘৰলৈ গৈ আছোঁ আমি চবেই। এক গাড়ী গৈছোঁ, গাড়ী বহি গৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।